Bishnu Talks লৈ স্বাগতম জনাই ভিডিঅটো আৰম্ভ কৰিছো। পোনপ্ৰথমে সমূহ দৰ্শকবৃন্দলৈ আমাৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ভিডিঅটো আৰম্ভ কৰিছো। এই ৰাস্তাটোৰে 15-20 মিনিট মান খোজকাঢ়ি গলে এটা সুন্দৰ বিষ্ণু মন্দিৰ ভাই, কৃষ্ণ মন্দিৰ ভাই। সেই কৃষ্ণ মন্দিৰটোলৈ আজি আপোনালোকক লৈ গৈ আছো। আজি আপোনালোকৰো ভাল লাগিব, গতিকে আহক আমাৰ লগত আপোনালোকো এই যাত্ৰাৰ অংশীদাৰ হওক আৰু সুন্দৰকৈ আমাৰ ভিডিঅটো চাওক, নিশ্চয় ভাল পাব। জনবিশ্বাস মতে এই ঠাইখনত ভগৱান শ্ৰীকৃষ্ণই গৰু চাৰিছিলে, তেনেকৈ অতীতৰে পৰা বিশ্বাস কৰে আৰু ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ পদচিহ্নও দেখিবলৈ পোৱা যায়। গতিকে এই ঠাইখন হৈছে দক্ষিণ কামৰূপৰ অন্তৰ্গত ছয়গাঁৱৰ ওচৰৰ গোবৰ্ধনত। গতিকে আপোনালোকে যদি এই ঠাইখনত অহা নাই, এই বছৰটোতে আপোনালোকে এবাৰ আহক, ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লওক, বছৰটো আপোনালোকৰ ভালে যাব। গতিকে সুন্দৰকৈ এতিয়া আপোনালোকক গোটেই পৰিৱেশটো, বাহিৰৰ পৰিৱেশটো অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখিনি দেখুৱাই মই ভিতৰলৈ লৈ যাম। এয়া আপোনালোকে দেখিছে কি সুন্দৰ ঠাই, গোটেই পৰিৱেশটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই আপোনালোকক মন্দিৰৰ ভিতৰলৈ লৈ গৈছোঁ, আহক। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, নিশ্চয় এটা লাইক দিব, আৰু এটা লাইকে আপোনালোকৰ আমাৰ ভিডিঅ' বনোৱাত দুগুণ উৎসাহ পাওঁ। ইয়াত মাঘৰ 1 তাৰিখে যথেষ্ট ভক্তৰ ইয়াত আহে আৰু শিৱৰাত্ৰিৰ দিনাও ইয়াত যথেষ্ট ভক্ত ইয়াত আহে। এই ঠাইখনত এটা বিষ্ণু মন্দিৰ, এটা শিৱ মন্দিৰ আৰু এটা হৰগৌৰী মন্দিৰ আছে। গতিকে যথেষ্ট ভাল লগা এটা পৰিৱেশ। পাহাৰত ওপৰত তলৰ পৰা ওপৰলৈ খোজকাঢ়ি আহিলে 15-20 মিনিটমান সময় এই মন্দিৰটো পাবলৈ সময় লাগে। গতিকে বৰ বেছি সময় নালাগে আৰু আপোনালোকেও আহিব পাৰে এই সুন্দৰ মন্দিৰলৈ নতুন বছৰৰ আগবোৰ। এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ গৈছোঁ। এতিয়া মই ভিতৰত গৈ সকলোৰে বাবে, সকলোৰে মংগলৰ উদ্দেশ্যে মই ইয়াত চাকি জ্বলাম, আপোনালোকৰো শুভ হওক। গতিকে সকলোৰে হৈ মই চাকি জ্বলাইছোঁ, বছৰটো আপোনালোকৰ ভালে ভালে চাওক তাৰে কামনাৰে। গতিকে সুন্দৰকৈ এতিয়া আপোনালোকে ভিডিঅ'টো চাওক, মই দেখুৱাই গৈ আছোঁ। বিষ্ণু টক্সৰ সমূহ দৰ্শকৰ হৈ আৰু সকলোৰে মংগল হওক, সৎ মনোবাঞ্ছাৰে বছৰটোত সৎ ভাৱনা উদয় হওক, সকলোৰে জীৱনৰ নতুন কৰ্মৰ দ্বাৰা উন্নতি হওক, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বিষ্ণু দাসৰ ইউটিউব চেনেল বিষ্ণু টক্স ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।